বেহেৰবাৰী আউটপোষ্ট powered by Futura Cookware. সহযোগ কৰিছে IDEX Dazzler, real cosmetics for real people. কেটমনি কলা ল'ৰা তো চিয়াদি হয়নে নহয় চিয়াদিকে ছবছৰ গ'লো আকেশ দা এতিয়া মই কি পুছত আছো মই নিজে নাজানিছো না তো চিয়াদিয়ে হয় হৈয়ে আছো নে হৈয়ে আছো তেতিয়াহ'লে মই চিয়াদি তই মোক এটা চিয়াদিগিৰি কৰি দিব লাগে নিজৰ বুলি হেই এইটো হাতে কওক এইটো হাতে উলিয়াই দি আছো হাত পেলা বাইদেউ যে ঘৰলৈ গৈছে কিয় গৈছে কাৰণটো উলিয়াই নিব লাগে চিয়াদি হাত পেলাই বাইদেউ যে ঘৰলৈ গৈছে কিয় গৈছে এটা মানুহক সুধিয়ে মই উলিয়াই দি আছো কাক হাত পেলাই বাইদেউ সুধিলে গম পাই তাৰ দেখোন ঘৰলৈ গ'ল কাক সুধিবি এতিয়া তেতিয়াহ'লে ভাত মেলা বাইদেউ ঘৰৰ পৰা ঘূৰি অহালৈ ৰৈ দিব লাগিছে তেতিয়ালৈ দেৰি হৈ যাব আচ্ছা তই থানালৈ যা আমাৰ এছাৰ কেকেটা যাকেই পাওঁ তেওঁলোকৰ পৰা উলিয়াব লাগে ফাট মেলা বাইদেউ কিয় ঘৰলৈ গৈছে আচ্ছা মই মানে বাকীবিলাকৰ মালটো টেপচা কৰিব লাগিছে তই কৰিয়া তাৰ কাৰণে তোক 500 টকা বক্স চিষ্টেম নিছো 500 32 নালাগে আগতে পইচা দিলে কাম হৈছে আগতে কামটো কৰি দে তাৰপিছত বক্সিছ পাবি তেতিয়াহ'লে ৰুমাল এখন দিয়ক ৰুমাল কিয় আপুনি বুজি নাপাইছে ঐ চিয়াদি টেলিঙত এইবিলাক আমাক শিকাইছে মই যে যাম কিন্তু কোন কৈছে মোক চিনি পাব নালাগিছে ধৰিব পাৰিব নোৱাৰিছে সেইবুলি কৈছে ৰুমালটো মোৰ হাতত নাই এইখন কাৰ গামোচা এইখন তই কাৰ জানিব নালাগে আমাকো ট্ৰেইনিঙত শিকাইছে গামোচা বিচাৰিলে যাৰ এটা গামোচা দিব পাৰি দিয়ক মই ক'ত আছো এইটো পাগলটো যা হয়তো কি আকৌ ইয়াৰ নিচিনা চিয়াদি থাকিলে ব্ৰাঞ্চে বন্ধ কৰি দিব নিজৰ বুলি ঐ মৰিবলৈ মন তোৰ কিয় চা প্ৰশ্ন শুনাতে আৰু এনেকে এটা চকু উলিয়াই যে ঘূৰি ফুৰিছ কিয় চিয়াদি বহুত দিনৰ মূৰত এটা চিয়াদি কেছ পাইছো আপুনি যাওক চা বহুত মানুহে এতিয়া মোক আগুৰি ধৰিছে সেইকাৰণে এটা চকু মেলি ঘূৰি ফুৰিছ মানে এটা চকুদি ফটাচে একে জেগাত থাকে চা এনেকে ঠেলি নি ৱালত ঠেকেচা মাৰি দিমগৈ পাগল চব চিয়াদি হৈ গৈছো যে চাকৰি যায় বুলি ভয় খাইছে আপুনি ইয়াত বহিছে যে নহলে কি তোৰ মূৰত বহিব লাগে মোৰ মূৰত বহিব নালাগে কিন্তু এইখন সুন্দৰ কোঁৱৰ চাৰতে বহি নাম শুনা সুন্দৰ কোঁৱৰ তাৰ মোৰ লগত ডেফিনেশ্যন মিলিব মোৰ হাইট মোৰ আইজ মোৰ স্মাইল কালাৰ এই মোবাইল দেখিছ মাৰি কুম ফুটাই দিম আকৌ চাই এইটো এতিয়া হাবিলদাৰৰ হাতত মাৰদাৰহে হ'বগে আৰু এটা পুলিচ আজি বাহিৰত নাছে চকুদি দেখা নাপা নেকি দেখা মইহে তোক সুধিব লাগিছে আৰে মুখত গামছা মাৰি ফেলিছো মোকেল টাইপ হৈ আছে যে চিয়াদি বহুত দিনৰ মূৰত আকৌ চিয়াদি কেছ আহি গৈছে কিয় চিয়াদিও ভনীয়ে কলে গৈছে কি কলি মানে বাইগুণ দুচি কলে গৈছে গম নাপাওঁ গম নাপাওঁ যদি ক পাইলুং দুচি কলে গৈছে অসমীয়া বুজি নাপা নেকি চৰ মাৰি দিম তুহুত চব মোক ফটাচত আছ চব ফুচি আছ
মোকেল না মোকেলে পাগলটো কি যে ভেকচুৰি থাকে নহয় মই আকৌ মাৰি পেলাম মাৰি পেলাম মোৰ জেগাত বেদখল কৰা মাৰি পেলাম কি হলে ছাৰ মই আপোনাক অনুৰোধ কৰিছো ছাৰ আপুনি কমলৰ সৈতে লকআপটো চাফ চিকুণ কৰি ধূপ ধূনা জ্বলোৱাৰ ব্যৱস্থা কৰক কিয় ৰিচেণ্ট মই তাত সোমাই দিম মানে মই বহা জেগাত তেওঁলোকে বেদখল কৰিছে মোৰ আত্মসন্মানত নেলাগিব মই মাৰি পেলাম কিন্তু 420 কথা নকবহে তেখেতে কিয় মোৰ চকীত বহিব আৰে তেওঁ এজন ASI মইতো হাবিলদাৰ মাত্ৰ 1800 টকাৰ পে স্কেলৰ ডিফাৰেঞ্চ ছাৰ মনত ৰাখিব তাৰ মানে আপুনি এতিয়া নাযায় হ'ব দিয়ক এই চব নেদেখো নেকি গালি নেপাই বৈছা CID হৈ আহিছো এইটো নেলু ছিঙি দিম এই নেলু ছিঙিবলৈ পিছতো সময় পাইছে অ আগতে কওকচোন ভাইগুণ দুচি যে নাতি আই চুইপাত উঠি কলে গৈছে এফালে হুচ আহিছে নে যাগে তই এনেকে ৰাস্তাৰ পৰা এটা চকু বান্ধি এইখিনি পালিহি আপোনালোক চব মোৰ সন্দেহত আছে চা মই CID হৈ আছো হয় নেকি হয় চা ভাইগুণ দুচি ঘৰলে পিটিককে কিয় গুচি গ'ল চা কিয়নো সেইটো ওপৰতে মোৰ CID ইচ্ছা গুগল চলি আছে চা চব ফটা চট আছে পটাছত আছে ন কিয় গৈছে চা বিউটি কিয় গৈছে লাগে কাণৰ ওচৰত কমা এখন খুলি দিয়ে তেতিয়াহে শুনা পাবি মই বুলি গম পাই যাব CID বিউটি কিয় গৈছে জান ঘৰলৈ কিয় গৈছে বিউটি পটাছত থাকে তাই কমল আচ্ছা কমল থানাত এনে সকলোবোৰ ঠিকে থাকে আছেনে কিয় ঠিকে থাকে নাথাকিব আকৌ ন এই বাইলুং বোলে ঘৰলৈ গ'ল কিহৰ কাৰণে গ'ল বাৰু মই গম নাপাং নহয় মুকু দাদা থানাৰ হোমগাৰ্ড হিচাপে এইবিলাক তই জানিব লাগে আৰে কোনে ক'ত যায় মোক কি জনাই যায় নেকি কমল বহিছ বৌ কথা এটা নহয় কি এই আমাৰ নেহা যে নেহাৰ দৰাটোক বোলে কোনোবা গুণ্ডাই দম দিছে আৰু গুণ্ডাটো বোলে চুটি চাপৰ এতিয়া নেহাৰ ঘৰত তামাম হুলস্থুল দাদা জোঁৱাইৰে কিন্তু তোৰ ওপৰতহে সন্দেহ কৰিছে কি বহুত চেষ্টা কৰিছো আকেজা বহুত চেষ্টা কৰিছে আজি কিন্তু মই কেছটো উলিয়াব নোৱাৰিছো CID তই কামত নহা CIDটো চেষ্টা কৰিছে কিন্তু কেছটো উলিয়াব নোৱাৰিছে CIDনো কি কৰিছে CID মূৰত মালটো কম আছে নিজৰ বুলি খা পাব দেখুৱা নিজৰ মালটো দেখুৱাবলৈ গৈ লোকৰ মালে লৰাই দিছ নিজৰ বুলি মোৰ মাল নাকেদি ওলাই গৈছে বাইলুং ঘৰলৈ কিবা কাৰণত গৈছে তোৰ কি হ'ল নাই এনেই সুধিলো মুখখন শুকাই গৈছে ন এই নেহাৰ হ'বলগীয়া ল'ৰাটোক কোনোবাই দম দিছে দম দিয়াটো বোলে চুটি চাপৰ খবৰটো শুনি বেয়া লাগিল তইতো নেহাক ভাল পাইছিলি তই দম দিয়া নাইতো বুলি কৈছে মোক আপুনি কোনটো এংগুলৰ পৰা আপুনি চুটি চাপৰ যেন দেখিছে কওক না মুকু দাদাৰ লগতো তোৰ সম্পৰ্কটো ভাল যে মাৰ दिल ऐसा किसी ने मेरा तोड़ा এতিয়া ফোনটো অফ কালিৰ পৰা সি মোবাইলটো অফ কৰি থৈছে মোক এইফালে বিপঙত পেলাই সি এই মোবাইলটো অফ কৰিছে ক'ত ঘূৰি পৰিছে একো হিচাপ নাই এইবিলাকৰ চিন্তাত প্ৰেছাৰ ডাউন হৈ যাব যেন পাইছো কি কৰো এতিয়া কি কথা কয় হে বাৰে বাৰে দাদাক কিয় বদনাম দি থাকে আপুনি মই খাটাং
নেহাৰ দৰাটোক দম দিবলৈ সিয়ে গৈছিল 420 কথা কৈ নাথাকিব কিন্তু আৰে মোক নিজে প্ৰেছক্ৰিপশ্যন দিছে ডেছক্ৰিপশ্যন দিছে বোলে যিটো ল'ৰা গৈছে সেই ল'ৰাটো চুটি চাপৰ পৃথিৱীত কিবা চুটি চাবৰ মানুহ আমাৰ ঘৰতহে আছে মানে ঠিকেইতো কিন্তু এঘৰতে দুটা থাকে জানো ৰাকেশটোৱে মানে মোক ফচাই থৈ সি চাগে ক'ৰবাত টহল দি আছে এইফালে পেছা ডাউন মুখে কৰি দিবহি ঐ দা ইয়াতে বহি আছ এইকেইটা দেচোন বাহিৰত মেলি দি থৈ আগে মই নোৱাৰো ভণ্টি হে তেৰি যাচোন কিয় নোৱাৰ নোৱাৰো তই নিজে যাচোন আহা মই গেছত দালি বহাই থৈ আছো যাচোন যা 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 এনেই প্ৰেছাৰ ল' হৈ গ'ল যেন পাইছো তাতে আকৌ কামবিলাক এই চোৰ 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 অ মা दिल ऐसा किसी ने मेरा तोड़ा শুনাচোন লাজ কৰিছা আজিকালি কি হৈছে মই নাজানিছো খালি ছোৱালীৰ লগত মই খুনা খাই ফুৰিছো একে ঈশ্বৰেহে মিলাই থৈ দিছে এই এনে হৈছে নে কি মোৰ লগত যে খুনা খাইছা প্ৰেম চেম হৈছে নে কি খুনা খোৱাৰ পিছতো প্ৰেম নহৈছে মই কি আছো খুনাটো ভালকে খাইছা নে নাখাইছা পাগল নেকি পাগল মই আছো পাগল মই প্ৰেমত আছো এনে কিন্তু মই চিয়াদি চিআইডি মোহন চিয়াদি ব্ৰহ্ম আপুচ অ জিন জিন চৰি দেই ইচকে ইচকে শুনকচোন মোৰ মোবাইল চুৰটো ধৰি দিয়ক না মোবাইল চুৰ হৈছে নাম্বাৰ আছে কাৰ চুৰটো চুৰৰ হবলৈ নম্বৰ থাকে নাম্বাৰ যদি নাছে থানালৈ যা থানাত কেছটো ডিছবাছ কৰি আহো ডিছবাছ মানে আলোচনা কৰি আহো বলক বলক আহা মই যাব পাৰিম দিয়ক বাইলুং গা চালৈ ক'ত যা কাটিম আৰে মইনো তো কি কৰলো মোক কাটবা বাকলি আপোনাক কাটিম বুলি কৈছো নেকি মই কেতিয়া আপোনাৰ নাম ললো আৰে কাটিম বুলি কৈছা যে নাম চাম কোৱা নাই আচ্ছা কাক কাটপিনো নামৰ দৰকাৰ নাই যেতিয়া দাহে ঘপিয়াই নেলো লৈ যাম থানালে এনেও গম পাব এতিয়া নিজৰ ৰাস্তাত গৈ থাকক কাক বা কাটবা খুজিছি ফালতু ছোৱালী বিউটি ছাৰ মোহন ক'ত যাৱা থানালৈ যাওঁ একে ধুনীয়া সময় মেণ্টি মাৰিছে মেণ্টি নহয় এণ্ট্ৰি মাৰিছে বোলা একে ধুনীয়াকে গাড়ীত বহি লোৱা গাড়ীত লাজ কৰিব নালাগিছে এখন আমাৰ থানা গাড়ীয়ে আছে এখেত কোন এইখন থানা গাড়ী আছে এখেত থানা ড্ৰাইভাৰ আছে মই ড্ৰাইভাৰ নেকি কেছটো লৈ যাওঁ নে পঠাই দিওঁ কওক উঠাও হয়নে তৎক্ষণাত বাৰু কি হ'ল তাৰ একদম হাত ভৰি চেঁচা পৰি গৈছে ল'ৰাটোৰ ল' প্ৰেছাৰ এইডাল প্ৰেছাৰ লৈ আকৌ মানুহক দম দিবলৈ যায়
কৰি কিয়নো মিছামিছি কথা কৈ থাকে অলপমান মনে মনে থাককচোন বাৰু বেলেগক দম দিয়া কেছত ফচি কেইমাহ জেল হ'ব সেইটো চিন্তা কৰক নকবা তেনেকৈ নকবা জোৱাই মোৰ যিমানখিনি পেচা আছে সেইখিনিও নাইকিয়া হৈ যাব দম দিবলৈ যোৱাটো হয় মানে নহয় তেতিয়াহ'লে এষাৰ বাক্য কিয় ক'লে গীতাত শপত খাই ক'ব পাৰিব হে তেৰি আপুনি যাওকচোন ইয়াৰ পৰা যাওক যাওঁ এনেও এৰেষ্ট কৰিব লগা হ'লে ময়ে কৰিব লাগিব ঐ দাদা তই সঁচাই কচোন তই বাৰু এইটো কাম কৰিছিলি নেকি দাদা ঐ দা শুনিছে এনেই তলকা মাৰি আছো কৃষ্ণ আচ্ছা ভণ্টি কি কেছ নো এই আপোনাক কিয় লাগিছে গাইখন চাইড কৈ মানুহ ভিতৰলৈ আহক ঐ পিটন লাগে তক আপোনাক পিটন দিয়া কথা ক'লে যে বুঢ়া হৈছে যে মাওকে থাকেও জুমুনি কৰি আছে ছোৱালীটো ক'ত পালাগে সি পাগলাটো বিউটি ছাৰ লুকুৱাব নালাগে হাতত দা কিয় ছাৰ কাটিম কি নহয় মানে ছাৰ খৰি কাটিবলৈ এইখন সৰু যে সেইকাৰণে ভালকে ধৰাই আনো ছাৰ যাওঁনে মই যোৱা আহাচোন আহা এইটো মানে মোৰ মানে আমাৰ আচাৰি চাউম আছে আছাই ছাৰ অঁ কোন আছাৰি ছাৰ আছ এই সেইবিলাক বাদ আছে বহা হ'ব দিয়ক মানে কেছটো কি আছিলে মানে মই আহি থাকোতে মোবাইলত কথা আচ্ছা পাতি পাতি ভণ্টি কেছটো কি মোক কচোন ভালকে হেৰি মানে মই অ ইয়াৰ মাথাটো গৰম হৈছে কেতিয়াবা ফাটাই দিম ইয়াৰ মাথাটো কি হলে এনেই আহিয়ে চিধা বাইক মুচিব লাগিছে যে এনেই ছাৰ কি টকা দুশ হ'ব নেকি আজি বহুত দিনৰ মই চিয়াটি ল'ৰাটা কিবা এটা কৰি খাম বুলি ভাবিছে কিন্তু আপুনি মানুহৰ জীৱনত যিটো অংক কৰিছে তাৰ পৰা যি হৈছে এই ক'ৰ চিআই ডি সেইটো পঢ়া শুনা নথকা গজৰ মূৰ্খ এটা চাহ দোকান এখন খুলি দিলো সেইখনো চলাব নাজানে মূৰ্খটোৱে